ধৰ্ম ধৰ্মনো কি? কাক কয়নো ধৰ্ম? কেনেধৰণৰ ধৰ্ম? আহক ধৰ্ম বিষয়ে আজি অলপ আলোচনা কৰোঁচোন। শাস্ত্ৰই কি কৈছে? যি কৈছে তাক পালন কৰাই হৈছে ধৰ্ম, আৰু যদি নকৰোঁ সি হৈছে অধৰ্ম। দশৰথ ৰজাই ৰামক বনলৈ যোৱাৰ আদেশ দিছিল। তেওঁ সেই আদেশ মানি বনলৈ গুচি গৈছিল। সেয়ে তেওঁ ধৰ্ম, আৰু যদি নগ'ল হয় অধৰ্ম। পিতৃ মাতৃৰ আদেশ মানা ধৰ্ম, নমনা অধৰ্ম। মুখেৰে যি সত্য বাক্য ওলায় সেয়ে হৈছে ঈশ্বৰ, সেয়ে হৈছে ধৰ্ম। যদি মিছা নকয় সঁচা কওঁ সেয়ে হৈছে ধৰ্ম, যদি মিছা কওঁ সেয়ে হৈছে অধৰ্ম। শাস্ত্ৰক মানি শাস্ত্ৰৰ গুণ গৰিমা যদি পখানো সেয়ে হৈছে ধৰ্ম, যদি নকৰোঁ সেয়ে হৈছে অধৰ্ম। কাৰোবাক সহায়ৰ হাত বঢ়োৱা, পাৰি অকণমান সহায় কৰি দিয়া সেয়ে হৈছে ধৰ্ম, যদি নোৱাৰোঁ নকৰোঁ সেয়ে হৈছে অধৰ্ম। ধৰ্মৰ পৰিভাষাটো একেবাৰে সহজ, চবেই জানে, কিন্তু কৰিবলৈ বুজিবলৈ চেষ্টা নকৰে, বা আমি চেষ্টা নকৰোঁ। সেয়েহে আমি বহুত কঠিন বুলি ভাবোঁ। যিদিনাই আমি ইয়াক জানিম বুজিম একেবাৰে সহজ হৈ পৰিব, একো কঠিন নহয়। ধৰ্মৰ পথ ল'বলৈ একো কঠিন নহয়, কিন্তু আমি লোৱাৰ চেষ্টা নকৰোঁ। সেয়েহে শুদ্ধই হৈছে সদায় সত্য, ইয়ে হৈছে ধৰ্ম। লোকক অকণমান উপকাৰ সাধন কৰাই হৈছে ধৰ্ম, দয়া কৰাই হৈছে ধৰ্ম, সদায় সত্য কোৱাই হৈছে ধৰ্ম। সত্যৰ পথেৰে গৈ সত্যই আগবঢ়াই হৈছে ধৰ্ম। সত্যৰে সদায় জয়। সেয়েহে বন্ধু বান্ধৱীসকল, সত্য শুদ্ধতাই আগবঢ়াৰ চেষ্টা কৰিব লাগে। এই সত্য শুদ্ধ ধৰ্মই জীৱন কল্যাণ হ'ব, নহ'লে এই জীৱন অকালতে মৰ হৈ যাব, কোনো এই জীৱনৰ মূল্য নহ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আজিলৈ ইমানেই আছিল। যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ।